এই চলি ইয়াত তহঁতক মই প্ৰশ্ন সুধিম, চবে ভালকৈ উত্তৰ দিবি দেই, আৰু যোনে যোনে উত্তৰ দিব নোৱাৰা পিঠিৰ চামৰা চালাই দিম। হ'ব ছাৰ, আমি উত্তৰ দিম, পিঠিৰ চামৰা চালাব নেদাও। এই প্ৰমিলা, প্ৰথম উত্তৰ দি ধৰি লওঁ তহঁতৰ ঘৰত 5জন মানুহ খাব পৰাকে আলু পিঁয়াজ চব্জি আছে, কিন্তু তহঁতৰ ঘৰত আহিল 10টা মানুহ। তই এতিয়া কেনেকৈ মিলাবি 5টা মানুহ খাদ্য 10টা মানুহ? ছাৰ, যদি 5টা মানুহৰ খাদ্য 10টা মানুহ মিলাব লাগে, তেনেহ'লে ছাৰ মই এনেকৈ ভোট জ্বলা দিম, এনেকৈ জ্বালা দিম ছাৰ, চবেই জ্বালাত তাপত খাবাই নোৱাৰিব ছাৰ। সেই 5টা মানুহ খাদ্য ছাৰ 20টামান মানুহ খাব পৰা অৱস্থা কৰি দিম ছাৰ মই। এই চলি ইয়াত এইবাৰ কোনে পাৰা উত্তৰটো দিছোন। ভূমিকম্প আমাৰ পৃথিৱীত কি কাৰণত হয়? ধুনীয়াকৈ উত্তৰ দি। ছাৰ মই কম। ছাৰ, আমাৰ পৃথিৱীত ভূমিকম্প এটা কাৰণতে হয়, হাতী পাগলি হৈ, আৰু ছাৰ হাতী ঘূমি থাকিলে যেতিয়া বাজাৰ সলালে ভূমিকম্প হয় ছাৰ। সেই চলি ইয়াত এবাৰ কোনে জানা উত্তৰটো দি। পুৰুষ মানুহে এনেকুৱা কি বস্তু বনোৱে কিন্তু পিছত ব্যৱহাৰ কৰিব কিন্তু যাব নোৱাৰে। তে কোনে জানা? ছাৰ মই জানো। পুৰুষ মানুহে লেডিজ টয়লেট বনোৱে, কিন্তু যেতিয়া তিৰি মানুহে আপি মানুহে মূত্ৰ হাগা আৰম্ভ কৰে, তেতিয়া পুৰুষ মানুহে আৰু সেই লেডিজ টয়লেট যাব নোৱাৰে ছাৰ। বাহ, মই কি ছাত্ৰ ছাত্ৰী পাইছো, এনেকুৱা খাটৰা উত্তৰ দে। মই ধন্য হৈ গলো দেই, তহঁতে একদিন পৃথিৱীৰ নাম ৰচন কৰি দিবি। হয় ছাৰ, আমি বহুত ভাল ছাত্ৰ ছাত্ৰী, আমি কিনি মেলি ছাৰ ৰকেট বনাম। এই ৰকেটত ছাৰ আপোনাক চন্দ্ৰ গ্ৰহত, শনি গ্ৰহত, শুক্ৰ গ্ৰহত পঠাই দিম ছাৰ। হ'ব দেই, শনি গ্ৰহত, শুক্ৰ গ্ৰহত য'ত পঠাই দিয়া দিবি, মোক খালি পঠাই দিবি। মোৰ ঘৰত তিৰি ভাত খোৱাতে যায়, বাচন ধোৱাতে যায়, ময়ে জানো কিমান কষ্ট মোৰ।